নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন চাকৰিৰ খবৰ লৈ মই আপোনালোক সকলোকে এই চেনেলটোত স্বাগতম জনাইছোঁ। আজি মই জনাম ৰেলৱেত পোষ্ট ওলাইছে টোটেল 9144টা পদ আছে। যদি আপোনালোকে চৰকাৰী চাকৰি কৰিব বিচাৰে, যদি ৰেলৱেত চাকৰি কৰিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বহুত দিন ডেট আছে এতিয়ালৈকেও, মানে আপোনালোকে এপ্লাই ডেট এতিয়াও বহুত বাকী আছে। তো আহক এতিয়া এই সকলো কেইটা পদৰ বিষয়ে ক'ত কিদৰে এপ্লাই কৰিব, কি কি কোৱালিফিকেশ্যন লাগিব, ক্ৰাইটেৰিয়া সকলো ধৰণৰ খবৰ মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। যদি চেনেলটো নতুনকৈ আহিছে সকলো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, মিনিষ্ট্ৰী অফ ৰেলৱেজ, গভমেণ্ট অফ ইণ্ডিয়া, ইয়াৰে পৰা এই এডভাৰটাইজমেণ্টটো দিয়া হৈছে। টোটেল ইয়াতে পদ দিয়া হৈছে 9144টা টেকনিচিয়ান পোষ্ট বুলি কোৱা হৈছে। ইয়াতে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ 9 মাৰ্চ 2024 তাৰিখে আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট দিয়া হৈছে 8 এপ্ৰিল 2024 তাৰিখলৈকে। এই পদকেইটাৰ বাবে আবেদন আপোনালোকে সম্পূৰ্ণৰূপে অনলাইন কৰিব লাগিব। পদকেইটাৰ নাম দিয়া হৈছে টেকনিচিয়ান পোষ্ট, টোটেল 9144টা পদ আছে। ইয়াত আছে টেকনিচিয়ান গ্ৰেড 1 ছিগনেল 1092টা পোষ্ট আছে আৰু টেকনিচিয়ান গ্ৰেড 3 8052টা পোষ্ট আছে। নাম্বাৰ অফ পোষ্ট আণ্ডাৰ RRB গুৱাহাটী 246টা পোষ্ট আছে। অৰ্গেনাইজেশ্যনৰ নাম দিয়া হৈছে চাওক ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড। এডভাৰটাইজ নাম্বাৰো ইয়াতে দিয়া হৈছে। টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে দিয়া হৈছে লেভেল 5th অফ 7 CPC, ইয়াতে দৰমহা হ'ব 29,200 টকা। আৰু টেকনিচিয়ান গ্ৰেড 3 লেভেল 2 অফ 7 CPC, ইয়াতে দৰমহা হ'ব 19,900 টকা। ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ দিয়া হৈছে। এজ লিমিট থাকিব গ্ৰেড 1 মানে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে 18 বছৰৰ পৰা 37 বছৰ হ'ব লাগিব 1 জুলাই 2024 তাৰিখলৈকে। আৰু টেকনিচিয়ান গ্ৰেড 3ৰ কাৰণে 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব 1 জুলাই 2024 তাৰিখলৈকে। এজ ৰিলেক্সেশ্যনো থাকিব বুলি কোৱা হৈছে। OBCৰ আৰু NCLৰ কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশ্যন, ST SCৰ কাৰণে 5 বছৰ, PWBDৰ কাৰণে UR আৰু EWSৰ কাৰণে 10 বছৰ, PWBD OBC আৰু NCLৰ কাৰণে 13 বছৰ, PWBD SC আৰু STৰ কাৰণে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে লাগিব বুলি কোৱা হৈছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত বেচেলাৰ ছায়েন্স থাকিব লাগিব, ফিজিক্স, ইকনমিক্স বা কম্পিউটাৰ ছায়েন্সত, আৰু নাইবা 3 বছৰৰ ডিপ্ল'মা ইঞ্জিনিয়াৰিঙত থাকিব লাগিব বুলি কোৱা হৈছে। আৰু টেকনিচিয়ান গ্ৰেড 3ৰ কাৰণে আপোনালোকে মেট্ৰিকুলেশ্যন হ'লেও হ'ব বুলি কোৱা হৈছে। আৰু নাইবা SSLC প্লাছ কোৰ্চ কমপ্লিট এক্ট এপ্ৰেণ্টিছশ্বিপ ইন দ্য ট্ৰেড মেনশ্যনড এবভ, মানে মেট্ৰিক পাছ কৰা হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে। হেল্পলাইন নাম্বাৰ ইয়াতে দিয়া হৈছে। যদি আপোনালোকে যিকোনো ধৰণৰ অসুবিধা পায় এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিবলৈ, কিবা ধৰক আপোনালোকৰ এডমিট কাৰ্ডৰ কাৰণেই হওক বা এক্সামৰ কাৰণে হওক, তেতিয়াহ'লে ইয়াতে হেল্পলাইন নাম্বাৰো দিয়া হৈছে, ফোন নাম্বাৰো দিয়া হৈছে 9592001188 আৰু 01275653333। ইমেইল আইডিও দিয়া হৈছে rrb.help@csc.gov.in। আপোনালোকে হেল্পলাইন নাম্বাৰকেইটাত ফোন কৰিব পাৰিব। সেইটোৰ কাৰণে এটা টাইম দিয়া হৈছে ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 5টা বজালৈকে। এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ এটা এপ্লিকেশ্যন ফিজ লাগিব বুলি কোৱা হৈছে। SC ST এক্স ছাৰ্ভিচমেন, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটিজ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছ, এইকেইটা কেটেগৰীৰ কাৰণে 250 টকাকৈ আৰু বাকী কেইটাৰ কেটেগৰীৰ কাৰণে 500 টকাকৈ লাগিব বুলি কোৱা হৈছে। পে'মেণ্ট মোডটো আপোনালোকে সম্পূৰ্ণৰূপে অনলাইন কৰিব পাৰিব। ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাইবা UPI দি। আপোনালোকে এই পদকেইটাৰ বাবে কিদৰে আবেদন কৰিব সেইটো ইয়াতে দিয়া হৈছে। আপোনালোকে RRB ৱেবছাইটত যাব লাগিব। তাতে আপোনালোকে স্ক্ৰল ডাউন কৰি ইম্পৰ্টেণ্ট ৱেব লিংকছ পাব। তাতে অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব। সেইখন ফৰ্মখন ফিল আপ কৰি পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছৰ ডকুমেণ্টছবোৰ আপলোড কৰি দিব লাগিব। তাৰপাছত আপোনালোকে পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ দিব, এক্সামিনেশ্যন ফিজটো দিব, তাৰপাছত ছাবমিট কৰি যিখন ফৰ্ম হয় সেই ফৰ্মখন এটা প্ৰিণ্ট আউট কপি লৈ আহিব। এই পদকেইটাৰ বাবে আবেদন
9 মাৰ্চ 2024 তাৰিখে আৰম্ভ হৈছে আৰু লাষ্ট ডেট দিয়া হৈছে 8 এপ্ৰিল 2024 তাৰিখলৈকে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ এই পদকেইটাৰ বিষয়ে খবৰটো পাই ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে, যদি হেল্পফুল যেন লাগিছে, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি নতুন চৰকাৰী চাকৰিৰ খবৰ পাবলৈ বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ।